নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ব্লগ উইথ পুষ্পক। আৰু আমাৰ ইয়াতে কিবা মিটিং হৈ আছে আজি। কিবা কি আছিল গাঁৱৰক্ষী বাহিনীৰ তৰফৰ পৰা এখন মিটিং পাতিছে, গতিকে আমাক সদস্য ৰূপে দিছে। এইবিলাক কিবা কিবি বেচ চেচ দিছে, গতিকে সদস্য হিচাপে আছোঁ। আৰু কিবা খানা হ'ব লাষ্টত দেখুৱাই আছোঁ সম্পূৰ্ণ কৈ আজিৰ ভিডিঅ'টো। আৰু মিছা কোৱা নাই গাইজ, আজি মোক সঁচাকৈ লাজ লাগি আছে ভ্লগ কৰিবৰ কাৰণে। অলপ বয়সস্থ মানুহবিলাক আছে, গতিকে তাহাৰ আগত ক'ব অলপ লাজ লাগি আছে, গতিকে সেইটো কাৰণে ভ্লগ বনাব অলপমান আপচোচ হৈ আছে আৰু সেইটো কাৰণে বনোৱা নাই। আৰু চাওক গাইজ, এইপিনে আৰক্ষী বিষয়া আহি গ'ল অলৰেডি, মানে তাহাঁতৰ ফালৰ পৰা আয়োজন কৰা হৈছে চাগে, ভালকৈ ইমান নাজানো, কিন্তু আমি জাষ্ট এনে সদস্য হিচাপে আছোঁ। আৰু অলপ টাইমৰ পিছত ইয়াতে মিটিং হ'ব এইপিনে, অলপ টাইমৰ পিছত কি ধুনীয়া কৰি। ফাইনেলি আমাৰ ঘৰত আহি গ'ল। সেইপিনৰ পৰা কি ধুনীয়া কৰি পিনে মানে আদৰি আনি আছে। সেইপিনৰ পৰা মই জুম কৰি দেখুৱাই আছোঁ, আদৰি কিনে আনি আছে কি ধুনীয়াকৈ লাইন আপ হৈ কিনে মানে বড়ো কৃষ্টি নাচি কিনে আগবাঢ়ি কিনে আনি আছে, আদৰি আনি আছে। মই দেখুৱাই আছোঁ কি ধুনীয়া কৰি। আৰু ফাইনেলি ইয়াতে অলপমান আহি গ'ল, মানে মঞ্চত ইয়াতে বহি আছে। আৰু মই দেখুৱাই আছোঁ, আপোনালোকে নিজে চাই লওক কি লিখা আছে। মই জুম কৰি দেখুৱাই আছোঁ, ইয়াতে কি লিখা আছে আপোনালোকে পঢ়ক। এইটো এংগলৰ পৰা দেখাই দি আছোঁ, এইটো মানে সম্পূৰ্ণ। আৰু এইটো এংগলৰ পৰা দেখাই দিছোঁ পুৰা। তোক কথা নাই দে। ইপিনে চাওক, ইপিনে বড়ো নৃত্য প্ৰদৰ্শন কৰি আছে, কিন্তু আমি অলপ পিছত চাব যোৱা নাই। খালি মিটিং ফাইনেলি খতম হৈ গ'ল। আৰু এইপিনে ভাত খাব লাইন পাতি আছে, সকলোৱে টিকট কাটি আছে। মোৰ এইফালে টিকেট নাই ইয়াৰ, তো আমি কাটিম অলপ পিছত নেকি? আমিও লাইন পাতিব লাগিব অলপ টাইমৰ পিছত। চ' গাইজ, আমাক মানে ইপিনে এক্সিট কাৰণে ইপিনে খানা খাই আছে, আমাক ইপিনে এক্সিটৰ কাৰণে আমাক এফালে থৈ দিয়াইছে। তো কেনেকুৱা লাগছে? এই চিকিউৰিটি গাৰ্ড আছে না, এয়া তেওঁলোকে হেৰি অফিচাৰ কোম্পানীৰ চেম একে একদম আমাৰ ৰখি আছোঁ। কিমান টাইম লাগে একো গমেই পোৱা নাই। মানুহ বৰ্তমান ইপিনে বহুতে হৈ আছে, ইপিনে মানুহ আৰু ইপিনে আমি আছোঁ। তো আজিৰ ভিডিঅ'টো বেছি লম্বা নকৰোঁ। যদি ভিডিঅ' চাই ভাল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু তাৰ পৰা আহোঁতে যোৱাকালি ৰাতি হৈছে, গধূলি হৈছে, আৰু এনেকুৱা কি একদম লাষ্ট টাইম মোৰ যেতিয়া অলপমান গণ্ডগোল হৈ গৈছে, আৰু সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। আৰু মই ৰিল চাই আছোঁ। তো ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ' চাই ভাল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে দিলে এটা বাই।